তো গাইছ এতিয়া বাই গৈছে ঘৰলৈ ঘৰলৈ নহয় হোষ্টেললৈ Hey guys, welcome to my new blog. আজি ব্লগটো ষ্টাৰ্ট হৈছে গাঁৱৰ মন্দিৰৰ পৰা তো মই 5 মিনিট দেখি পাইছে চাগে হনুমান মন্দিৰ আৰু এইটো হয় গণেশ মন্দিৰ এইটো হয় হনুমান মন্দিৰটো আৰু হনুমান মন্দিৰ সাইডত আছে গণেশ মন্দিৰ তো এইটো হয় ইয়াৰ দৰজাটো খুলি দিলে এতিয়া আৰু এই পূজা কৰি আছে এটা সত্যনাৰায়ণ পূজা তো আমি একদম ভাল টাইমতে পাই গলো মানে তো সেই ইয়াতো পূজা কৰিব গ'ল তো এই দুটা মন্দিৰতে পূজা কৰিলে পূজা কৰি আছে মানে ইয়াত মন্দিৰটোত তো গাইছ আমিও মন্দিৰটো বন্ধ কৰি কিনে ঘৰ গৈছোঁ মন্দিৰটো বন্ধ কৰি দিলে মন্দিৰটোৰ গেট বন্ধ কৰি দিলে তো গাইছ এতিয়া সেই মন্দিৰটো পিনে আহি গ'লোঁ তো এতিয়া শিৱ মন্দিৰটো আহিছিলোঁ তো এয়া চব পুটিং শ্বুটিং মৰা হৈ গ'ল আৰু এতিয়া চপা তপা কৰা নাই হোৱা কাৰণ ৰং টং মাৰিব আছে তো ৰং মাৰিলে আকৌ লেতেৰা হ'ব সেইকাৰণে এতিয়া চপা কৰা নাই তো গোটেই পুটিং শ্বুটিং মৰা হৈ গ'ল পূৰা ক্লিয়াৰ কৰি দিলে এতিয়া বাকী আছে আকৌ ৰং মাৰিবলৈ তো ৰং যেতিয়া মাৰিব পূৰা মজাকৈ দেখাব আৰু এইপিনে গোটেই খৰি চৰি যোগাৰ কৰি থৈছে শিৱৰাত্ৰিৰ ৰাতিৰ কাৰণে তো ইয়াৰ গোটেই খৰি চৰি জ্বলোৱা হ'ব সেইকাৰণে আগতেই যোগাৰ কৰি থৈ দিছে তো আৰু খৰি আনিবই তো এতিয়ালৈকে ইমানতে যোগাৰ কৰি থৈ দিছে তো এইপিনে চাওক পূৰা পুটিং শ্বুটিং মৰা কমপ্লিট হৈ গ'ল তো ৰং যেতিয়া মাৰিব তেতিয়া বহুত মজা লাগিব তো সেইটোৱে চাব মন গৈছে ৰং মৰাটো তো গাইছ এতিয়া ঘৰত আহি পাই গ'লোঁ তো এতিয়া কৰিছোঁ লাঞ্চ আৰু এই মোবাইলটো ৱাইট এংগল লাগিছে ন আপোনালোকক তো এইটো মই বাঁ মোবাইল দি বনাইছোঁ তো বাঁ মোবাইলৰ ৱাইট এংগল আছে কাৰণে অকণমান এই পাৰ্টটো মানে অকল বাঁ মোবাইল দি বনাইছোঁ তো আজি বনাইছে লাঞ্চত এইটো গাহৰি মাংস বগৰী আচাৰ এইটো বিলাহী টপ ৰাতিপুৱাৰ আৰু এইটো ভাত আৰু মাহঁতেও খাই আছে আৰু বা মানে মোৰ মোবাইলৰ পৰা গেম খেলি আছে তো সেইকাৰণে মই বাঁ মোবাইল দি বনাই দিলোঁ আৰু বাঁ মোবাইলৰ কেমেৰাটো একদম মজা তো সেইকাৰণে বাঁ মোবাইল দিয়ে বনাইছোঁ তো গাইছ এতিয়া বাই গৈছে ঘৰলৈ নহয় হোষ্টেললৈ তো নাচ কৰে তাতে কাম তো তালৈ গৈছে এতিয়া কেতিয়া আহিব ঘৰ নাজানো আৰু এইকেইটা মোক বস্তুকেইটা ধৰাই দিছে এইটো কুৰ্তিটো পিন্ধি ল'লে সেইদিনা কালি পাৰ্চেল আহিছিলে তো মাৰ কাৰণে আছিলে তো ই পিন্ধি ল'লে তো কুৰ্তিটো ভাল লাগিছে চাবলৈ দিব পাৰিছোঁ একদম মজা লাগিছে ৰেড আৰু হোৱাইটৰ কম্বিনেশ্যন মজা লাগিছে কম্বিনেশ্যন পিংক কালাৰ সেইটো তো আজি বাৰ নাইট ডিউটি আছিলে সেইকাৰণে যাবলগীয়া হ'ল নাইট ডিউটি আছে ন আজি আৰু মোবাইলটো চাওক এইটো হয় কি হয় Samsung A54 তো ইয়াৰ মোবাইলৰ পৰা কেমেৰা মজা উঠে ভিডিঅ' মজা লাগে আমাৰ ঘৰৰ ওচৰতে টুকটুকি পাই গ'লোঁ তো এতিয়া বায়ে গৈছে ইমান দেৰি গাখীৰ ল'ব আহিছোঁ এইপিনে চব গোটেই আন্ধাৰে হৈ গ'ল তো সেইপিনে গাখীৰটো ওলাব গৈছে মানে গাখীৰটো আনিবলৈ পাহৰি গৈছিলোঁ তো লগৰটো আৰু মই আহিলোঁ এইটো চাইকেলত আহিবলগীয়া হ'ল মাহঁতে স্কুটি লৈ কিনে সকামলৈ গৈছে তো গাইছ এতিয়া মায়ে সকামৰ পৰা আহি গ'ল তো সকামৰ পৰা আহোঁতে তো ইয়াৰ মোৰ কাৰণে লৈ আহিছে জেলেপি আৰু কচৰি তো এতিয়া খাওঁ জেলেপিটো বহুত বেয়া খাবলৈ মন গৈছিলে তো সেইকাৰণে এইটো লৈ আহি গ'লোঁ তো এতিয়া জেলেপিটো চাওঁ কেনেকুৱা লাগে খাই কিনে তো জেলেপিটো খোৱা হৈ গ'ল তো কচৰিটো লগতে আনিছিলে তো কচৰিটো আধা খাই দিলোঁ আৰু এইপিনে চচ টচ আছে তো কচৰিটো খাই লওঁ পূৰাকৈ আৰু এইপিনে বা খালি আধাও কৰি দিলে খাই কিনে সেই জেলেপিটো তাত থোৱা আছে তো জেলেপিটো আধা খাই দিলোঁ মই গোটেই জেলেপিটো ইমানেই মজা লাগিলে নহয় মই পূৰা খাই দিলোঁ তো গাইছ পাও বা গুচি গ'ল যে একদম ঘৰটো খালী লাগিছে ঘৰটো আহিলে মানে পাও বাই পূৰা হুলস্থুল হৈ থাকে একদম ভাল লাগে তো এতিয়া আজি হোষ্টেললৈ গ'ল তো সেইকাৰণে একদম খালী লাগিছে একদম কিবা টাইপৰ লাগিছে অকণমান তো মাহঁতে ভিতৰত কাম কৰি আছে বাও ভিতৰত কাম কৰি আছে তো ইয়াত মই অকলে চৌকাত জুই জ্বলাই বহি আছোঁ আৰু এইপিনে কুকুৰটো আছে তো গাইছ এতিয়া ডিনাৰ নকৰাকৈ চবেই শুই গ'ল তো কাৰণ জেলেপি কচৰি আনিছিলে সেইটো খাই কিনে এতিয়া মোৰো পেট ভৰি আছে তো ময়ো নাখাওঁ তো মই অকণমান চৌকাত বহি কিনে অকণমান দেৰি থাকিম তাৰপিছত ময়ো শুবলৈ যাম তো গাইছ আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে তো আকৌ কাইলৈ নেক্সট ব্লগ হ'লে আপোনালোকক লগ পাম তো বাই বাই